নমস্কাৰ মই 100 ডে চেলেঞ্জৰ আজি 4 নম্বৰটো দিন আজি গৈ আছোঁ বৰ্তমান নেহেৰু ফিল্ডত যোৱাৰ কাৰণ ৰিজনটো হৈছে যে আজি মানে বিয়া নামৰ এটা গিনিজ বুক অফ ৰেকৰ্ডৰ কাৰণে বিয়া নাম আয়োজন কৰা হৈছে তাত মই অলপ বিশেষ কামৰ কাৰণে যোৱা হৈছে আৰু মেইন প্ৰব্লেম কি হ'ল আজি চবতে তেল নাই আপোনালোকক তাৰে বিয়া নামৰ অলপমান ভিডিঅ' ক্লিপ কিছুমান দেখাইছোঁ কেনেকুৱা এগৰাকী উঠি দিয়ক আয়তীসকলে বিয়া নাম লগাই দিব আপোনালোকেও গাব হাত দিয়ক এনেকৈ দিয়ক বৰ্তমান বিয়া নামৰ অনুষ্ঠানটো শেষ হ'ল তাৰ পাছত আমাৰ বিশেষ অভিনেত্ৰী চেতনা দাস বাইদেউ তেখেত আহিছিলে খুব ভাল লাগিল তেখেতক লগ পাই কিনে বাকী আপোনালোকক মই অলপমান ক্লিপ গৰম দেই তাৰ পাছত ইমান গৰমতো ৰখি থাকিব নোৱাৰোঁ ভাত চাত খাই মেলি অলপ বাছ ষ্টেণ্ডত অলপমান টাইম পাছ কৰিলোঁ আপোনালোকেতো সকলোৱে এই জেগাটো চিনি পাইছেই এই জেগাটো ক'ত আছে ক'ৰ হয় আপোনালোকে এবাৰ কমেণ্ট কৰি দিব যে জেগাটোত আপোনালোকে আহি পাইছেনে না পোৱা নাই আপোনালোকে এবাৰ মোক বিশেষ জনাই দিব তাৰপাছত গৈ আছোঁ মই তেল ভৰাবলৈ যাওঁতে এনেকুৱা ডাঙৰ প্ৰব্লেমত পৰিলোঁ মানে সেইদিনাখন দুলীয়াজানত অকল এইটো তেল ডিপোৱে খোলা আছিল ইমান ভিৰ হৈ গ'ল এতিয়া তেল ভৰাই আপোনালোকক বাকী তেল ডিপোকেইটা আপোনালোকক দেখাইছোঁ ব'লক আজি বন্ধ এইটো এটা তেল ডিপো এইটো তেল ডিপোটো তেল নাই তেল বন্ধ দেন ঘৰলৈ যোৱাৰ পাছত ঘৰত ওচৰত বিহু আহিছে তাকে বিহু ক্লিপ কেইটামান লৈ থ'লোঁ কেনেকুৱা পায় আপোনালোকে জনাব দেন বিহুটো শেষ হৈ গ'ল তাৰ অলপ খোজকাঢ়িবলৈ অহা হ'ল আপোনাৰ ৰ'জ গাৰ্ডেনত দেন ঘৰলৈ গুচি গ'লোঁ তো মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই ৱাকিং কৰে জনাব এটা কমেণ্ট কৰি ৰ'জ গাৰ্ডেনৰ দৃশ্যটো দেখালোঁ